নহয় তেতিয়া একেলগে গোটেইকেইটা খুটি খুটি খেলিম এতিয়া এটা বল লাগে যা হ'ব মোৰটোত 1200 ল'লে ময়ো এই লেডিজ হেলমেটটা আনিব লাগে পাই এতিয়া তাকে অনলাইনত দিওঁ নে অফলাইনত আনোগে মই তাকে ভাবিছোঁ তইতো বিয়া চিয়া পতাই নাই তোক লেডিজ হেলমেট কেলে হেলমেট বুলি ক'লে অকল ঘৈণীয়েককহে লাগে নি মানে লেডিজ বুলি ক'লে মাক ভনীয়েক কি নপৰে নি হা হয় তই এতিয়া অফলাইন ল'বি নে অনলাইন ল'বি তাকে জানো অনলাইনত চাওঁ অফলাইনত কিহত ভাল পাম বাৰু অফলাইনতে ভাল হ'ব অফলাইনতহে নি চাই মেলি আনিব পাৰিবি অনলাইনত ভাল নাহিবও পাৰে সেইটো হয় পিছে তাক নাই এই সেইবোৰ কথা বাদ দে জানুৱাৰীত খানা এটা খাবলৈ খানা পিছে এতিয়া খানাটো 31 তাৰিখে খাওঁ নে জানুৱাৰীত 1 জানুৱাৰীতে খাওঁ 2021টো কৰোণা চৰণে বহুত বেয়াকৈ গ'ল 1 তাৰিখে খালে ভাল হ'ব নতুন বছৰটো আদৌ 1 তাৰিখে খাই সেইটোৱে 1 তাৰিখে খাম তেন্তে ন 1 তাৰিখে বেয়া নহয় সেইটোৱে ভাল হ'ব আৰু শনিবাৰ জানো কিবা চাব লাগিব একো নাই শনিবাৰ ক'ত খাবি পথাৰত খাবি নে আজানটোত খাবি এইটোকে এতিয়া ক'ত খাওঁ আজানপি গ'লে অলপ খৰচো হ'বগৈ পথাৰতে খাওঁ নেকি পথাৰতে খাওঁ ডাঙৰ কথা এটা আছে বহি লওঁ কি পাৰে কোৱাচোন ঐ মোক ক্ৰিকেট খেলিবলৈ আহি থাকোঁ নে পিংকু দা সুমন দাহঁতে এজনে এজনে খানা খোৱাৰ কথা পাতি আছিলে আমিও এটা খাব লাগে আকৌ নহবা পিছে খানাটো পথাৰতে খাব লাগে পিছে পইচাটো কিমানকৈ তুলিবি 100 টকামানকৈ তুলিম বুলি ভাবিছোঁ আমাৰ ভাইটিটো থাকিলে ন আকৌ আমাৰ ভণ্টিজনী আছে ন এই হ'ব 100কৈ তুলিম 300 হ'ব তাৰপৰা তহঁতৰ ভাইটি ভণ্টিকেইটাকো মাতি দিবি তেতিয়া আমি গোটেইকেইটাই একেলগে খাব লাগিব দাইল চাইল এইবোৰ দৰকাৰ নাই ভাত আৰু মাংস হ'ব চাউলটোতো ঘৰৰ পৰা আনিমে একজনে আনি খাই দিম আৰু জবৰদস্তি আৰু এটা কথা নহয় পথাৰটোতো মানুহবোৰৰ ধান্দা শেষ হৈছে আমি দেখোন পথাৰতে পিঠিখন উলিয়াই খেলিব এইবোৰ এখনত নেখেলো তেতিয়া তেতিয়া 1 জানুৱাৰী পিছতে ফিল্ড এখন উলিয়াই দিম ভালেই হ'ব পথাৰত ক্ৰিকেট খেলিম ভালেই হ'ব কিমান দূৰ চোতালত খেলি পথাৰ এখন উলিয়াম এতিয়া খেলি থাকিব আমি খানাটো 1 জানুৱাৰীত খাম তেতিয়া আমি খেলো এতিয়া আমি বজাৰটো কৰি লওঁ তনে বাবা বৰ্তাৰ মাংসটো লৈ আহিব নহয় তনৰ হাততে তেতিয়া পইচাটো দি পঠিয়াম হ'ব মেচ কৰা আমাক 60 টকা বজাৰটো মিলাই দেখোঁ তোৰা 60 টকা কিহৰ বজাৰ মিলাই দিম আমি খানা খাইছোঁ আলু পিঁয়াজ তেল সেইবোৰ দিয়ক তহঁতক দিছোঁ ৰ তহঁতৰ আলু পিঁয়াজ এইকেইটা লৈ ল শুনিছ এইটো মছলা লৈ ল এইকেইটা মিছাই ল ভৰাই ল ফটোবোৰ আৰু 60 টকা মিলাই দিলোঁ দে ফটোবোৰ পাবি পইচা লৈ তনে মাংস চাংস আনিবই নহয় এতিয়া আমি কেৰাহী চাহীবোৰ যোগাৰ হ'ব ভাগৰ লাগি গৈছে কাম কৰোঁতে ভাগৰ লাগি গৈছে তনে ইমান দেৰি কৰিছে নে মাংস আনো মাংস হেৰিত ভিৰ লাগিছে ভাগৰ লাগি গ'ল দেই গানতে তখন কাম চোৰটো ইমানেই কেলৈ অহা নাই এইটো কাম নাই কাম কৰিবলৈ মন নাই সেইটো কাৰণে অহা নাই হ'ব পাৰে ঐ আলু কাটি হৈ গ'ল এতিয়া আমি চৌকাটো পাতিম হ'ব বাবাৰ দাদা বেয়া ভিৰ মই বহুত দেৰি হ'লো নহয় তাতে সেইকাৰণে দেৰি হ'ল আকৌ মোৰ হ'লেও তই বহুত দেৰি বনালি আৰু মাংসটো ময়ে বনাম দেই হ'ব দে কাম কৰি কেইটামান লৈ আনিবা ৰ মই কাটিয়ে আনো হ'ব দে ঐ
এডাল খৰিয়ে হ'বনে? খৰি থ'ব, এডাল খৰিয়ে হ'ব। আমাৰ ভাইটিকে তহঁতে ভণ্টিকে লৈ আনগে যা। পটককে লৈ আছিলো। যা। আকৌ গাড়ীখন পাতি দে। পাতিছো দেই। মোকো লাগিছে। এইকেইটা ওচৰলৈ নি লওঁ। তেলটো পাই দে, তেল দিব হৈ গ'ল। তই এটা কাম কৰ, আদা নহৰুকেইটাকে খুন্দি দে জানো। হ'ব দে। মছলা অলপ দি দিওঁ দেই জানো। দি দে। আনিলি নিয়া তাই দিয়া আহিলি বোলা আমি খানা বনাই আছো দেই। এই আমি মাংস বনাইছো দেই। দুটাই চাইডতে ৰখি থাক। এয়া মই মাংস অকণমানকে লৰাব লাগিব। লৰাব হ'ল নেকি তাত? ভালকে লৰা। মজা হৈছে। বনাইছে কোনে? ভাতটো অলপ নিসিজিলে। ভাতটো নিসিজিলে, মাংসটোহে নিসিজিলে নেকি? আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল? যদি ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টা বটনটো দবাই দিব।